এই ভিডিঅ'টিৰ জৰিয়তে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0ৰ অসম ৰাজ্যখনৰ ওপৰত অহাৰ সম্ভাৱ্য গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ জানিবলৈ যত্ন কৰোঁ আহক। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান আছিল? 3,11,69,272 জন। 2011 চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? উত্তৰ হ'ব নগাঁও জিলা। অসমৰ পুৰণি নাম কি আছিল? উত্তৰ হ'ব কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ। প্ৰাচীন কামৰূপৰ চাৰিটা ভাগ কি আছিল? উত্তৰ হ'ব ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰ পীঠ। অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? উত্তৰ হ'ব শুৱালকুছিক। আহোমসকলে অসমলৈ কেতিয়া আহিছিল? উত্তৰ হ'ব 1228 চনত। বৰ্তমান অসমৰ জিলা কেইখন? উত্তৰ হ'ব 31খন। বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি? উত্তৰ হ'ব গোলাপ চান্দ কাটাৰিয়া। অসমৰ 31 সংখ্যক ৰাজ্যপাল। অসমত কিমানখন গাঁও আছে? উত্তৰ হ'ব 26,395খন। অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? উত্তৰ হ'ব 7খন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ৰাজীৱ গান্ধী উৰাং ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ব্ৰহ্মপুত্ৰ নদৰ ওপৰত কেইখন দলং আছে? উত্তৰ হ'ব 6খন। ধলা-শদিয়া দলং, নৰনাৰায়ণ সেতু, বগীবিল দলং, শৰাইঘাট দলং, কলীয়াভোমোৰা দলং আৰু নতুন শৰাইঘাট দলং। অসমত কিমানখন চৰকাৰী বিশ্ববিদ্যালয় আছে? উত্তৰ হ'ব 19খন। Government universities in Assam are 19, central universities are 2 and state universities are 17. অসমৰ ৰাজ্যিক প্ৰতীক কি? উত্তৰ হ'ব এশিঙীয়া গড়। অসমত থকা আটাইতকৈ ওখ পৰ্বতমালাটো কি? উত্তৰ হ'ব বৰাইল পৰ্বতমালা। অসম প্ৰাদেশিক গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? উত্তৰ হ'ব যোৰহাট। অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত আছে আৰু কিমান চনত স্থাপিত হৈছিল? উত্তৰ হ'ব গুৱাহাটীত 1940 চনত। অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন ক'ত অৱস্থিত? উত্তৰ হ'ব তেজপুৰত। তলৰ কোন বছৰত অসমত কাগজ কল স্থাপন হয়? উত্তৰ হ'ব 1971 চনত। অসমত মৰাপাট কাৰখানা ক'ত আছে? উত্তৰ হ'ব শিলঘাটত। অসমত সাৰৰ কাৰখানা ক'ত আছে? উত্তৰ হ'ব নামৰূপত। অসমৰ চিমেণ্ট কাৰখানা ক'ত আছে? উত্তৰ হ'ব বোকাজানত। কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ হ'ব 1901 চনত। অসমৰ দিয়াচলাই তৈয়াৰ কৰা কাৰখানা ক'ত অৱস্থিত? উত্তৰ হ'ব ধুবুৰী জিলাত। দেশৰ ভিতৰতে সৰ্বপ্ৰথম 1889 চনত তেল শোধনাগাৰ কেন্দ্ৰ অসমৰ ক'ত স্থাপন কৰা হৈছিল? উত্তৰ হ'ব ডিগবৈত। অসমত কোনটো জনগোষ্ঠীয়ে প্ৰথম ধান খেতি কৰিছিল? উত্তৰ হ'ব বড়ো জনগোষ্ঠী।
অসমৰ একমাত্ৰ কেঞ্চাৰ চিকিৎসালয়খন কোন ঠাইত অৱস্থিত? উত্তৰ হ'ব গোপীনাথ নগৰ, গুৱাহাটী। অসমৰ বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান? উত্তৰ হ'ব 126 জন। অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? উত্তৰ হ'ব 14খন। অসমৰ পৰা ৰাজ্যসভাৰ আসনৰ সংখ্যা কিমানখন? উত্তৰ হ'ব 7খন। অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? উত্তৰ হ'ব দেৰগাঁৱত। অসমৰ কোনখন ঠাইত ৰেল লাইন বনোৱা এজেন্সি আছে? উত্তৰ হ'ব শদিয়া, উত্তৰ লখিমপুৰ। পৃথিৱীৰ ভিতৰত তৃতীয় বৃহৎ চাহ নিলাম কেন্দ্ৰটো ক'ত অৱস্থিত? উত্তৰ হ'ব গুৱাহাটীত। পৃথিৱীৰ বৃহত্তম নদীদ্বীপটো কি? মাজুলী, মাজুলী জিলাত অৱস্থিত। পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম নদীদ্বীপটো কি? উত্তৰ হ'ব উমানন্দ, গুৱাহাটীত। অসমৰ খাজুৰাহো বুলি পৰিচিত মন্দিৰটোৰ নাম কি? উত্তৰ হ'ব মদন কামদেৱ। ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? উত্তৰ হ'ব ডক্টৰ ফখৰুদ্দিন আলি আহমেদ। অসমৰ ক্ষুদ্ৰতম জিলাখনৰ নাম কি? উত্তৰ হ'ব হাইলাকান্দি। অসমৰ তাৰকাগৃহ কোন ঠাইত অৱস্থিত? উত্তৰ হ'ব গুৱাহাটীত। অসমৰ কোনখন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত? উত্তৰ হ'ব নীলাচল পাহাৰ। অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা? উত্তৰ হ'ব আৰ্য ভাষাগোষ্ঠীৰ। অসমৰ কোনখন ঠাই কাঁহ পিতলৰ বাচন বৰ্তন নিৰ্মাণৰ বাবে প্ৰসিদ্ধ? উত্তৰ হ'ব সৰ্থেবাৰী। অসমৰ ক'ত চাহ শিল্পৰ কেন্দ্ৰ অৱস্থিত? উত্তৰ হ'ব চাবুৱাত। অসমৰ কোনখন ঠাইত কয়লা চালিত তাপ বিদ্যুৎ শক্তি কেন্দ্ৰ আছে? উত্তৰ হ'ব বঙাইগাঁৱত। অসমৰ মাটিকালি কিমান? উত্তৰ হ'ব ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসমৰ ৰাজ্যিক পক্ষী কি? উত্তৰ হ'ব দেওহাঁহ। অসমৰ ৰাজ্যিক ফুল কি? উত্তৰ হ'ব কপৌ ফুল। অসমৰ ৰাজ্যিক বৃক্ষ কি? উত্তৰ হ'ব হুলুং। অসমৰ জাতীয় জন্তু কি? উত্তৰ হ'ব এশিঙীয়া গড়।